নিউজ আসামৰ সমূহ দৰ্শকসকলে আমি স্বাগতম জনাইছো। এতিয়া বৰ্তমান মই উপস্থিত আছো নিমাতী ঘাটত আজি এটা বিশেষ কাৰণবশতঃ আমি উপস্থিত হ'বহিলগীয়া হৈছে, যি আজি নিমাতী ঘাটত এটা ৰাতিপুৱা পুৱা 8টা বজাত এটা বিশেষ দুৰ্ঘটনাত পতিত হৈছে। এই দুৰ্ঘটনাটো হৈছে যি MV মূলাগাভৰু যিখন মাৰ নাও আছিলে, সেই মাৰ নাওখনৰ পৰা এজন ব্যক্তি হঠাতে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত পৰি যোৱা আমি দেখিবলৈ পোৱা গৈছে বা আজি পতাত পোৱা গৈছে। কিন্তু আমাৰ মাজত এনেকুৱা হৈ গৈছে যে বৰ্তমান মুহূৰ্ততে আজিৰ 2-3 মাহৰ আগতেও এনে এটা ঘটনা সংঘটিত হৈছিলে কমলাবাৰী ফেৰীৰ ঘাটত। গতিকে তাৰ পাছতো যে প্ৰশাসনৰ কোনো ভূক্ষেপ নাই বা কোনো IW ডিপাৰ্টমেণ্টৰ কোনো ভূক্ষেপ নাই, কি কাৰণে কেনেদৰে এইটো আজি এনেকেই নহওক আজি এই মাজুলীক লৈ বা মাজুলী নিমাতীৰ যি ফেৰীক লৈ পেলাই যি হেতালি খেলিছে, সৰ্বসাধাৰণ জনসাধাৰণক যি হেতালি খেলিছে, তাক লৈ আজি ৰাইজে সংক্ৰা হৈছে। গতিকে এই কাৰণে সংক্ৰা হৈছে যি মুহূৰ্তত আজি 2 মাহ হওঁতে আকৌ এটা পুনৰ তেনেকুৱা ঘটনা সংঘটিত হৈছে। গতিকে আজি এই কথাটো এনেকুৱা হৈ গৈছে নেকি মাজুলীৰ যি জনসাধাৰণ বা যি এই পাৰৰ যি জনসাধাৰণৰ তাৰ মাজত কি নিৰাপত্তা ব্যৱস্থাটো নাইকিয়া হৈ গৈছে নেকি? আমি এই পৰ্যন্ত নিমাতী ঘাটত কোনো যি নিচেই কাষতে একদম কম দূৰতে আছে এখন আউটপোষ্ট, যিখন নিমাতী আউটপোষ্ট, সেই নিমাতী আউটপোষ্টৰ বৰ্তমান মুহূৰ্তলৈকে ইয়াতো কোনো এতিয়ালৈকে আমি কোনো প্ৰশাসনৰ লোক আমি ইয়াত দেখিবলৈ পোৱা হোৱা নাই। কিন্তু কি ধৰণে কেনেদৰে এই এজন ব্যক্তি যি আহি থকাৰ অৱস্থাতে হঠাৎ ব্ৰহ্মপুত্ৰৰ পূবাল গতিত হেৰাই গুচি গ'ল, তাক লৈ এতিয়া ৰাইজে সংক্ৰাভোগ কৰিছে। গতিকে আমি জানিব বিচাৰিম যে এই মাজুলীৰ যি আজি এই MV মূলাগাভৰু যিখন ফেৰীখন আছিলে, সেই ফেৰীখনৰ পৰা কেনেদৰে কি ধৰণে সেই যুৱকজন হঠাৎ ব্ৰহ্মপুত্ৰৰ পূবাল গতিত মানে পানীত পূবাল সোঁতত পৰি গ'ল, তাক লৈ আমি জানিবলৈ চেষ্টা কৰিম। আৰু এটা অভিযোগ উঠিছে যে যিখন এই MV মূলাগাভৰু যিখন আছে, যিখন মাৰনাও আছে, এই মাৰনাওখনত মাত্ৰ কেৱল চিট কেপাচিটি মাত্ৰ আছিলে 70 জন যাত্ৰী কঢ়িয়াই আনিব পৰাহে কেপাচিটি আছে বুলি আমাক অৱগত আমি জানিব পাৰিছো। কিন্তু তাৰ পাছতো এনেকুৱা অভিযোগ উঠিছে যে এই MV মূলাগাভৰুখনে 300তকৈ অধিক যাত্ৰী কঢ়িয়াই আনিছে আৰু ঠিক তেনেদৰে গাড়ীৰ পৰা ধৰি লৈ 4চকীয়া বাহনৰ পৰা ধৰি লৈ 2চকীয়া বাহনৰ পৰা ধৰি অত্যাধিক বাহন লৈ অহা বুলি আমাৰ মাজত অভিযোগ উঠিছে। আমি পুনতে এই যিজন MV মূলাগাভৰু যি ফেৰীত নিয়োজিত এজনৰ লগত তেখেতৰ লগত আমি পোনে কথা পাতিবলৈ যাব বিচাৰিম যে কি ধৰণে কেনেদৰে এই ঘটনাটো সংঘটিত হৈছে। দাদা, আপোনাক নমস্কাৰ জনাইছো যে আজি যিটো 8 বজাৰ যিখন আপোনালোকৰ এই MV মূলাগাভৰুৰ পৰা হঠাতেই এজন যুৱক ব্ৰহ্মপুত্ৰৰ পূবাল গতিত হেৰাই গুচি গ'ল, তাক লৈ কি ক'ব? কি ক'ম মানে তেখেত নিজে ভিতৰত বহি পেলাই চকীৰ পৰা উঠি গৈ পিক পেলাব গৈছিলে। পিক পেলাব যাতে ৰছী বন্ধা আছিলে, আমাৰ চাইডত ৰছী বন্ধা থাকে, চেইন লগোৱা থাকে, নিজে শ্লিপ খাই পৰি গৈছে। তেওঁ কিবা সুংসত্ৰ উলিয়াব পাৰিছে নে? তেওঁ কোনো এড্ৰেছ পোৱা নাই, তেওঁ ঘৰ ক'ত কি কথা একো জানিব পৰা নাই আমি। তেওঁৰ লগত একো বাহন চাহন নাছিলে, বেগ নাছিলে। আপোনালোকৰ ফালৰ পৰা এতিয়া IW ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কি পদক্ষেপ লৈছে? দুবাৰো বিচাৰি আছে, পোৱা নাই। আমিতো কি কৰিম, আমিতো উপায় নাই। আমিতো তাত চেষ্টা কৰিলোঁ, বহুত দেৰি চেষ্টা কৰিলোঁ, কিন্তু আমি নোৱাৰিলোঁ উদ্ধাৰ কৰিব। আজি কিমানজন যাত্ৰী আহিছিলে? আজি 143 আছিলে। 143 আপোনালোকৰ হাতত সেই যি আপোনাৰ চৰকাৰী ৰিচিপ্ট আপোনাৰ দিয়া হয় সেইবিলাক আপোনালোকৰ লগত আছে? 143 আছে। গাড়ী কিমানখন আছে? গাড়ী 4খন আছিলে। গাড়ী 4খন। 2চকীয়া বাহন কেইখন? 2চকীয়া বাহন 40খন আছিলে। 40খন আছিলে। এতিয়ালৈকে তেখেতৰ কোনো একো নাই, তেওঁৰ বাইক আৰু বেগ একো নাছিলে। গতিকে কেনেদৰে পৰিবলৈ পালে তেওঁ? কেনেদৰে পৰিবলৈ পালে, তেওঁ চিটতে বহি আছিলে, চিটৰ পৰা গৈ তেওঁ পিক পেলাব গৈছিলে। কিবা পান খাইছিলে, পান খাই পিক পেলাব গৈছিলে, তেতিয়া শ্লিপ খাই পৰি গৈছে তেখেতে। তাৰপিছত আপোনালোকে কিবা তেখেতক তুলিবৰ কাৰণে কিবা চেষ্টা কৰিছিল? তেখেতক তুলিবৰ কাৰণে আমি অশেষ চেষ্টা কৰিলোঁ। আমি সৰু নাও আনিলোঁ বা লাইফ জেকেট দিলোঁ, বেম্বো দিওঁ, তেখেতে ধৰিব নোৱাৰিলে, আমি তললৈ ডুবি গুচি গ'ল। আপোনাৰ নামটো? মোৰ নাম অতুল শইকীয়া। হয়, এখেতে এটা কথা কৈছে যে তেখেতে হঠাৎ কিবা গুটকা বা পান খাই থকাৰ অৱস্থাত তেওঁ চিটৰ পৰা উঠি আহি বাহিৰত পিক পেলাবলৈ আহোঁতে হঠাতে ব্ৰহ্মপুত্ৰৰ পূবাল গতিত তেখেত পৰি গৈছে বুলি কৈছে। আৰু তেখেতসকলে আজি কৈছে যে 143 জন যাত্ৰীক কঢ়িয়াই লৈ আহিছিলে। কিন্তু আমি এটা কথা জানিব বিচাৰিম যে পৰৱৰ্তী পৰ্যায়ত আমি জানিব বিচাৰিম যে প্ৰশাসনৰ ফালৰ পৰা আমি জানিব বিচাৰিম যে প্ৰকৃততে MV মূলাগাভৰু ফেৰীখনে যি মাৰনাওখনে এই মাৰনাওখনৰ প্ৰকৃততে কিমান যাত্ৰী কঢ়িয়াই আনিব পাৰে। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে আজি আকৌ পুনৰবাৰ এই কথাটো এই কাৰণে আমি উনুকিয়াব বিচাৰিছোঁ যে বৰ্তমান মুহূৰ্তত যি প্ৰশাসনেই হওক বা যি প্ৰশাসনৰ পৰাই হওক বা যি এই আজি কৰ্তৃপক্ষই হওক কি কাৰণতে কি একো সাৱধানতা নাই নেকি, আমি তাক লৈও এটা প্ৰশ্ন উত্থাপিত হৈছে ৰাইজৰ মাজত। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে পুনৰবাৰো যাতে এনে দুৰ্ঘটনা সংঘটিত নহয়, তাৰ কাৰণে আমি প্ৰশাসনক যাতে এটা কঠোৰ পদক্ষেপ ল'বৰ কাৰণে আমি
আহ্বান জনাইছোঁ আৰু এই মুহূৰ্তলৈকে দুবাৰু বাহিনীয়ে ব্ৰহ্মপুত্ৰত দুবাৰু বাহিনীয়ে বৰ্তমান মুহূৰ্তলৈকে তেখেতক যি বিচাৰ খোচাৰ কৰি আছে কিন্তু এই মুহূৰ্তলৈকে তেখেতৰ কোনো সুংসূত্ৰ উলিয়াব পৰা নাই বা তেখেতৰ ঘৰ ক'ত হয় তেখেতৰ নাম কি হয় কিন্তু এতিয়ালৈকে বৰ্তমান মুহূৰ্তলৈকে একো সুংসূত্ৰ উলিয়াব পৰা নাই কিন্তু এটা কথাই আমি আকৌ ক'ব বিচাৰিছোঁ যে এনেদৰে যি প্ৰশাসনে মাজুলী আৰু নিমাতীৰ যি আভ্যন্তৰীণ জল পৰিবহণৰ বিভাগৰ পৰা যি মানে এটা হেতালি খেলি আছে যি যাত্ৰীক লৈ হেতালি খেলি আছে অতি শীঘ্ৰে এইটো প্ৰশাসনে এটা কঠোৰ পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু লগতে যাতে এই ভৱিষ্যতৰ দিনত যাতে এনে ঘটনা পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি প্ৰশাসনলৈ অনুৰোধ জনাইছোঁ যাতে ইয়াক এটা কঠোৰভাৱে এটা বা ভাল পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছোঁ কিন্তু আকৌ এটা কথা পুনৰ ক'ব বিচাৰিছোঁ যে বৰ্তমান মুহূৰ্ততো এইখিনিতে নিচেই কাষতে থকা নিমাতী যি আৰক্ষী চকী আছে আৰক্ষী চকীৰ কোনো এই মুহূৰ্তলৈকে কোনো বিষয়ববীয়া এই স্থানত উপস্থিত হোৱা নাই নিমাতীৰ পৰা দীপেন বৰুৱাৰ ৰিপৰ্ট ডি নিউজ আছাম।